আপোনালোকে যদি বৰ্তমান হেণ্ডিমেনক গাড়ী চলাবৰ কাৰণে দিয়ে অলপমান বুজাই বহাই গাড়ী চলাবৰ কাৰণে দিব প্লিজ। কাৰণ আগৰ গাড়ীটো কি হ'ব কি নহ'ব আগৰ গাড়ীটোৱে গম পায়, কাৰণ পাছত গৈ থকা গাড়ীটোৱে গম নাপায়। গতিকে পাছৰ গাড়ীটোক আপুনি ইনফৰ্মেশ্যন দিবৰ কাৰণে ব্ৰেকটো আগতে মাৰিব লাগে। গতিকে ব্ৰেক নমৰাৰ কাৰণে আজি এইটো কণ্ডিশ্যন আপোনালোকৰ মোৰ হৈছে। গাড়ীখন তই কেলে চলাইছিলি? তই কেলে চলাইছিলি? ই কেলে চলাইছিলে? লাইচেন্স নোহোৱাকে গাড়ী কেলে চলাইছিলি? কেলে চলাইছিলি? লাইচেন্স নোহোৱাকে কেলে চলাইছিলি? তই ক'ত ব্ৰেক মাৰিছিলি সঁচাকে কচোন? কেলে কৈছে হা? একদম গৰু ওচৰত ব্ৰেক মাৰি দিছ? ৰখি দিছো, গাড়ীখন আগত এখন আহি আছে নহয়। তই তোৰ লাইচেন্স নোহোৱাকে তই কেলে ৰখি এইখন গাড়ী তই কেলে চলাইছ? কেলে ইমান ডাঙৰ গাড়ীখন? হা? কেলে চলাইছ? তই থানাৰ কথা কৈ আছ নহয়? তই ড্ৰাইভাৰ হয়, তই তাক কেলে চলাব দিছিলি গাড়ীখন? অকমান তই কেলে চলাব দিছিলি? আপুনি দুখটো কাগজ চাই লওক না, গাড়ীটো আপুনি তই কেলে চলাব দিছিলি? এই হাইৱেত ইমান লোড গাড়ী এখন মানুহক শিকাই নি কেলা? হাইৱেত গাড়ী শিকাই কেনেকুৱা সি মাৰিছে গাড়ীখন ৰাতিপুৱা। তই কেলে চলাব দিছিলি? আমি দলংখন যেন ব্ৰিজখনৰ কিবা বোলো সেইডোখৰত হোটেলখনত আমি গৰু এটা আছে, আমি চাইড কৰিব লওঁতে সি একদম দিলেই সি ধামকে। তাক কেলে চলাব দিছিলি? সি চলোৱা নাই নহয়, চলাইছে মানে সি অকমানটো বোলো আগবঢ়াই দে পিনে গৰু এটা আছে, গৰুটো বোলে চাইড কৰিলে এতিয়া সি কেনেকে চলাই আহিছিলে? জীৱনটো আৰু চব বৰবাদ মানে না, একদম লাইফটো খালি এইবিলাকে হৈ থাকে আৰু এইবিলাক ৰাতিপুৱাই আজি শনিবাৰ পুৰা শনি লাগি গ'ল মানে না। ৰাতিপুৱাই আমাৰ অৱস্থা বেয়া, এই গাড়ী ডেমেজ। ৰাস্তাত গাড়ী এখন আগত আহি আছিলে, তাৰপৰা ডিষ্টেঞ্চটো তাৰ জোখতে আছিলে। পটককৈ আগৰ গাড়ীটো ব্ৰেক মাৰি দিলে। তাৰপিছতে ময়ো ব্ৰেক মাৰিলেও ৰখাবৰ কাৰণে অকণমান দিগদাৰ হ'ল। ব্ৰেকৰো অকণমান কণ্ডিশ্যনটো বেয়া নহয়, ব্ৰেক শ্ব' লগাম বুলি নেক্সট ষ্টেপত ভাবি আছিলোঁ। তাৰপিছতে হ'লেও লেফ্টত চপাই কিনে ৰাখিম বুলি ভাবি কিনে লেফ্ট ছাইডে চপাইছিলোঁ, কিন্তু তথাপিও পৰা নহ'লে। এতিয়া ইখন গাড়ীটো লগ পাইছিলোঁ বাটতে, তথাপিও গাড়ীটো বৰ্তমান কেছ দিব নালাগে বুলি ক'লে, গতিকে সেইখিনি কেছ দিয়াও নহ'ল। আৰু হেল্পাৰক চলাব দিয়াৰ কাৰণে ঘটনাটো ঘটিল। হেল্পাৰে চলাই আছিলে। তাৰপিছতে বৰ্তমান মই ডিব্ৰুগড়ত আহি আছিলোঁ, তেল লোড আছে, গেৰেজত অকণমান কাম কৰাই লৈছোঁ। ষ্টাৰিংটো অকণমান বহি গ'ল, ভৰিত অলপমান দুখ পাইছোঁ আৰু বৰ বেছি দুখ পোৱা নাই। তাৰপিছতে আজি তাতে শনিবাৰ, পূৰা শনি লাগি গ'ল। জীৱনটো আৰু এনেকুৱাই আৰু গাড়ী ঘোঁৰাত চলি যায় আৰু কিছুমান। পাতি পূৰা ভাঙি এতিয়া পাতি খুলি আছে, পাতি বনাব লাগিব, নহ'লে বা যাব পৰা নহ'ব। গতিকে ইয়াক বনাই মেলি এনেকৈ লৈ যাম ডিব্ৰুগড়লৈকে, খালী কৰি আহিব লাগিব। চাওক গাড়ী কিমান ডেমেজ হৈ গ'ল ৰাতিপুৱাই। টেনচন খাব